নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল এছামিজ ফান্ডালৈ বন্ধুসকল আপুনি যদি মেট্ৰিক পাস কৰিছে নাইবা হাই সেকেন্ডাৰী পাস কৰিছে নাইবা আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেনে হলে আপুনি জিঅ' কোম্পানীত চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰে তাৰ কাৰণে এই ভিডিওটো একেবাৰে লাষ্টলৈকে চাই থাকিব মই স্টেপ বাই স্টেপ জনাই যাম যে কেনেকৈ আপুনি এই জিঅ' কোম্পানীত চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰে এছামিজ ফান্ডা বন্ধুসকল ভিডিওটো কন্টিনিউ কৰাৰ আগতে মই কেইটামান কথা ক'ব বিচাৰিছো বন্ধুসকল আমি সকলোৱে সরকারি চাকরির কারণে এপ্লাই করো আর সরকারি চাকরি বিচাৰো ঠিক আছে কিন্তু সরকারি চাকরি এপ্লাই কৰোতে কি হয় আমার কিছুমান পয়সা দিব লাগে ফি দিব লাগে ঠিক আছে সেই ফি দিব লাগিব তেনে হলে আপুনি চাকৰিত বহিব পাৰিব চাকৰিত বহিবৰ আগত এডমিট কাৰ্ড আহে এনেকুৱা লং প্ৰসেস থাকে ঠিক আছে সরকারি চাকৰিৰ কাৰণে হেবোৰ কৰিব লাগে তাৰ পিছতো বহুতো খেলিমেলি হৈ যায় যেনেকৈ কেইদিনমান আগতে হৈ যোৱা পিএনআৰডিৰ এক্সামটোই ধৰি লওক ইয়াত মাত্ৰ 945টা পোষ্ট আছিলে কিন্তু কিমান লাখে এপ্লাই কৰিছে হয় নে নহয় বহুত মানুহে এই চাকৰিৰ কাৰণে এপ্লাই কৰিছে সেই কাৰণে কম্পিটিশন বহুত বেছি থাকে সেই কাৰণে আমি সরকারি চাকৰিৰ লগতে আমি প্ৰাইভেট কোম্পানীটো চাকৰিৰ কাৰণে এপ্লাই কৰি থোৱাটো ভাল মোৰ মতে এই চেনেলত এনে ধৰণৰ ভিডিও সরকারি বেসরকারি চাকৰিৰ ভিডিও আপলোড হৈ থাকে সরকারি ভিডিও পাব বেসরকারি ভিডিও পাব আৰু এটা কথা কৈ দি আছো যে বেসরকারি চাকৰিবোৰত এপ্লাই কৰিবৰ কাৰণে কোনো কম্পিউটাৰো নালাগে কোনো পইচাও নালাগে অকল ভিডিওবোৰ দেখিলে হল মই স্টেপ বাই স্টেপ জনাই যাম কেনেকৈ এপ্লাই কৰিব লাগে ঠিক আছে সেই কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু এটা কথা মানুহে মোক খুদে লাষ্ট ডেট কিমান এই প্ৰাইভেট কোম্পানীবোৰৰ কোনো লাষ্ট ডেট নাথাকে আজি এপ্লাই হৈ আছে কালি বন্ধ হৈ যাব পাৰে অথবা এমাহ মান থাকিব পাৰে সেই কাৰণে আপুনি সাবস্ক্ৰাইবটো কৰি লব সাবস্ক্ৰাইব কৰিলে কি হ'ব সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিলে কি হ'ব মই যেতিয়া নতুন জব ওলাব সেই বিষয়ে মই ভিডিও আপলোড কৰিম তাৰ মানে আপুনি গম পাই যাব যে জব এটা ওলাইছে সো এই চেনেলটো আপুনি কাইন্ডলি সাবস্ক্ৰাইব কৰি লব সাবস্ক্ৰাইব কৰাৰ পাছত ইয়াত ক্লিক কৰিব সাবস্ক্ৰাইব কৰি লব আৰু ক্লিক কৰাৰ পাছত লগতে বেল আইকন আহিলে বেল আইকনটো বজাই দিব ঠিক আছে ইয়াত বেল আইকনটো আহিছে বেল আইকনটো বজাই দিব এই জিঅ' জবত এপ্লাই কৰিবৰ কাৰণে আপোনাক এটা এপ ডাউনলোড কৰিব লাগিব সেই এপটোৰ নাম হৈছে জিঅ' জব সেই এপটোৰ ডাউনলোড কৰিবৰ বাবে আপুনি এই ভিডিওটোৰ টাইটেলত ক্লিক কৰিব ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত মোৰ ডেসক্ৰিপচনটো খোল খাব এই ভিডিওটোৰ ডেসক্ৰিপচনটো খোল খাব আপুনি কি কৰিব লাগিব ইয়াত লিখা থাকিব এপ ডাউনলোড কৰিবৰ বাবে ইয়াত ক্লিক কৰক আপুনি ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত ওপেন উইথ আহিব পাৰে ওপেন উইথ আহিলে আপুনি এটা ব্ৰাউজাৰ সিলেক্ট কৰি লব মই ক্ৰোম সিলেক্ট কৰিছো সিলেক্ট কৰাৰ পিছত অটোমেটিকলি ডাউনলোড হৈ যাব পাৰে অথবা ডাউনলোডৰ কিবা অপচন আহিব পাৰে যদি ডাউনলোডৰ অপচন আহে তেনে হলে আপুনি ডাউনলোড কৰি দিব আৰু ওয়েট কৰিব ডাউনলোড হোৱালৈকে তাৰ পিছত ডাউনলোড হোৱাৰ পিছত আপুনি ইয়া চাওক ডাউনলোড মোৰ স্টাৰ্ট হৈ গৈছে আপোনাৰ ক্ষেত্ৰত এনেকুৱা হ'ব পাৰে অথবা ডাউনলোডৰ অপচন আহিব পাৰে তাত ক্লিক কৰিলে ডাউনলোড হৈ যাব এপটো ওপেন কৰাৰ পাছত আপুনি এই কথা লক্ষ্য ৰাখিব লাগিব যে ইন্টাৰনেট অন হ'ব লাগিব ঠিক আছে তাৰ পিছত ওপেন কৰাৰ পাছত এনেকুৱা যদি এড আহে প্ৰথমে ক্ৰস কৰি দিব আৰু স্টাৰ্টত ক্লিক কৰিব স্টাৰ্টত ক্লিক কৰাৰ পাছত যদি কোনো এড আহে মই আকৌ কৈ আছো স্টাৰ্টত ক্লিক কৰাৰ পাছত যদি কোনো এড আহে তেনে হলে ক্ৰসত ক্লিক নকৰিব ক্ৰসত ক্লিক কৰিলে কি হ'ব এপটো কন্টিনিউ নহয় আৰু আপুনি এপ্লাই কৰিব নোৱাৰে যেতিয়া স্টাৰ্টত ক্লিক কৰিব তাৰ পিছত যদি কোনো এড আহে তেনে হলে এটো ইয়াত ক্লিক নকৰিব জাস্ট এটাৰ ওপৰত ক্লিক কৰি দিলে হল এটো অটোমেটিকলি কাট খাই যাব কাট খোৱাৰ পিছত এনেকুৱা লোডিং হ'ব পাৰে আকৌ যদি এনেকুৱা এড আহে বাস ক্ৰসত ক্লিক কৰি দিলে হল কিন্তু প্ৰথমবাৰ স্টাৰ্টত ক্লিক কৰাৰ পাছত আপুনি এডত ক্লিক কৰিব তেনে হলেহে এই এপটো ওপেন হ'ব ভালদৰে নহলে এই এপটো ভালদৰে ওপেন নহয় ঠিক আছে এয়া চাওক এপটো লোডিং হৈ আছে আৰু প্ৰথমবাৰ যদি আপুনি এপটো ডাউনলোড কৰি ওপেন কৰে তেনে হলে টাইম ল'ব অলপ একো নাই অলপ টাইম ল'ব বেছি টাইম নলয় অলপ ওয়েট কৰিব তাৰ পিছত আপুনি
এপ্লাই কৰিব পাৰিব পেজটো লোড হৈ আছে সো অলপ ওয়েট কৰিব লাগিব আমাৰ এপটো খোল খোৱাৰ পিছত এনেকুৱা হ'ব ইন্টাৰফেসটো এনেকুৱা থাকিব সো আমি এইবোৰ ইগনোৰ কৰিম প্ৰথমে আমাক কৰিব লাগিব লগইন কিন্তু লগইন হোৱাৰ আগতে আমাৰ একাউন্ট থাকিব লাগিব সো আমাৰটো একাউন্ট নাই সেই কাৰণে আমি নিউ ইউজাৰত ক্লিক কৰিম ইয়াত ক্লিক কৰিম প্ৰথমে ক্লিক কৰাৰ পাছত ইয়াত আমাৰ ইমেইল এড্ৰেছ নাম ফোন নম্বৰ এইবোৰ দিব লাগিব নিউ ইউজাৰত ক্লিক কৰাৰ পাছত প্ৰথমে আপুনি ইয়াত ইমেইল আইডি দিব তাৰ পিছত ইয়াত পাসওয়ার্ড দিব পাসওয়ার্ড এনেকুৱা হ'ব লাগিব এটা সংখ্যা থাকিব লাগিব এটা আখৰ থাকিব লাগিব আৰু স্পেশাল ক্যাৰেক্টাৰ থাকিব লাগিব যেনে @ এনেকুৱা কিবা থাকিব লাগিব এক্সাম্পল এছামিজ ফান্ডা @1234 এনেকুৱা লিখিব আকৌ কনফার্ম পাসওয়ার্ডত সেম টু সেম লিখিব ইয়াত যেটো পাসওয়ার্ড দিছিলে কনফার্ম পাসওয়ার্ডতো সেম পাসওয়ার্ড দিব তাৰ পিছত ফার্স্ট নেম লিখিব ফার্স্ট নেম আপোনাৰ ইউ মাস্ট বি পার আধাৰ এড্ৰেছ আধাৰ কাৰ্ডত যেটো নাম আছে আপোনাৰ হেতু দি দিব লাস্ট নেম দি দিব আপোনাৰ তাৰ পাছত ইয়াত ডেট অফ বাৰ্থ দিব ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ ডেট অফ বাৰ্থ দি দিব দিয়াৰ পাছত আপোনাৰ কান্ট্ৰি ইন্ডিয়া আহিব আপুনি চেঞ্জ কৰিব নালাগে ইন্ডিয়া থাকিব দিব আৰু তাৰ পিছত আপোনাৰ ফোন নম্বৰ দি দিব ফোন নম্বৰ দি কনফার্ম কৰি দিব কনফার্ম কৰাৰ পাছত আপোনাৰ একাউন্ট হৈ যাব এটা জিঅ'ত এটা আপোনাৰ একাউন্ট হৈ যাব ঠিক আছে জিঅ'ত একাউন্ট ক্ৰিয়েট কৰাৰ পাছত আমি আকৌ ঘূৰি আহিব লাগিব প্ৰথম পেজত ইয়াত আমি প্ৰথমে আমাৰ ইমেইল আইডিটো দিব লাগিব যি নম্বৰ দি আমি যি ইমেইল আইডি দি আমি একাউন্ট ক্ৰিয়েট কৰিছো সেই ইমেইল আইডি দিব লাগিব আৰু তলত পাসওয়ার্ডটো দিব লাগিব পাসওয়ার্ড দি ইয়াত লগইন হ'ব লাগিব আৰু এটা কথা মই পাহৰিছো আপুনি যেতিয়া এপ্লাই কৰিব সেই সময়ত আপুনি মোবাইলৰ অটো ৰোটেট এটা সিস্টেম থাকে সেই অটো ৰোটেটটো অন কৰি ল'ব তেতিয়া আপোনাৰ অসুবিধা নহয় এই জিঅ' জবটো এপ্লাই কৰিবৰ কাৰণে এয়া চাওক মই এতিয়া ৰোটেট কৰিছো বন্ধুসকল আমি যেতিয়া আমাৰ ইমেইল আইডি আৰু পাসওয়ার্ড দি লগইন হ'ম তাৰ পিছত এনেকুৱা এটা পেজ খুলিব ইয়াত আমাৰ বেসিক ইনফৰমেশন দিব লাগিব ইয়াত ডেট অফ বাৰ্থ অটোমেটিকলি আহি যাব তাৰ পিছত জেন্ডাৰত আপুনি সিলেক্ট কৰিব আপুনি মেল নে ফিমেল সিলেক্ট কৰি ল'ব তাৰ পিছত আমাৰ কান্ট্ৰি আহিব কান্ট্ৰি ইন্ডিয়া সিলেক্ট কৰি ল'ব আৰু ষ্টেট যেহেতু আমি অসমত থাকো সেই কাৰণে অসম সিলেক্ট কৰি ল'ম তাৰ পিছত আপোনাৰ সিটি দি দিব তাৰ পিছত আপুনি ইয়াত আপোনাৰ ৰিজিউমটো আপলোড কৰি দিব ইয়াত ৰিজিউমত মনত ৰাখিব আপুনি পিডিএফত দিলে বেছি ভাল হয় আপুনি পিডিএফত দিব ইমেজটো আপুনি প্ৰথমে মোবাইলৰ জৰিয়তে ফটো এটা উঠাই ল'ব আপোনাৰ ৰিজিউমৰ তাৰ পিছত আপুনি এটো সেই ৰিজিউমটো আপুনি কনভাৰ্ট কৰি ল'ব প্ৰথমতে ইমেজত থাকিব ইমেজটো পিডিএফত কনভাৰ্ট কৰি ল'ব তাৰ কাৰণে এটা এপ পোৱা যায় ইমেজ টু পিডিএফ এই এপটোৰ লিংক মই ডেসক্ৰিপচনত দি দিম পিডিএফ বনোৱাতে যদি কোনো ধৰণৰ অসুবিধা হয় তেনেহলে প্লিজ মোক এটা কমেন্ট কৰি দিব পাৰ্সোনেল ইনফৰমেশন আপলোড কৰাৰ পাছত কন্টেক্ট ইনফৰমেশন আপলোড কৰিব লাগিব কন্টেক্ট ইনফৰমেশনত আমি আমাৰ প্ৰেজেন্ট এড্ৰেছ পাৰ্মানেন্ট এড্ৰেছ আৰু ইমাৰ্জেন্সি এড্ৰেছ দিব লাগিব তাৰ পিছত নেক্সট কৰিব লাগিব নেক্সট কৰাৰ পাছত প্ৰেফাৰেন্স ইনফৰমেশন আহিব প্ৰেফাৰেন্স ইনফৰমেশনত আপুনি যদি কোনোবাত কাম কৰিছিলে তেনেহলে ইয়াত আপোনাৰ ওয়ার্ক এক্সপেৰিয়েন্সটো দিব লাগিব আৰু আপুনি কোন গ্ৰুপত কাম কৰিবলৈ ইচ্ছুক সেইটো আপুনি সিলেক্ট কৰিব লাগিব আৰু তাৰ পিছত সেভ এণ্ড কন্টিনিউ কৰিব লাগিব তাৰ পিছত আকৌ এটা পেজ খুলিব সেই পেজত আপোনাৰ এডুকেশন কোৱালিফিকেশনৰ ডিটেইলছ দিব লাগিব মানে আপুনি কোড এডুকেশন কমপ্লিট কৰিছে কেতিয়া কমপ্লিট কৰিছে আপুনি কোন ডিগ্ৰী আছে আপোনাৰ হেবোৰ আপুনি এই পেজত আপলোড কৰিব তাৰ পিছত আহিব এমপ্লয়মেন্ট ইনফৰমেশনত আপুনি কোড কাম কৰে বা কোড কাম কৰিছিলে হেবোৰ বিষয়ে দিব লাগিব যদি আপুনি কোনোবাত কেতিয়াও কাম কৰা নাই আপুনি ফাৰ্স্ট টাইম জিঅ'ত এপ্লাই কৰিছে আৰু চাকৰিৰ কাৰণে চাকৰি বিচাৰিছে তেনেহলে এই পেজটো আপুনি স্কিপ কৰিব পাৰে এটো আপোনাৰ প্ৰয়োজন নহয় আৰু তাৰ পিছত দিব লাগিব এডিশনাল ডকুমেন্টত আপুনি আপোনাৰ এটা পাসপোর্ট সাইজৰ ফটো আপলোড কৰি দিব
এইবোৰ একেবাৰে সহজ প্ৰচেছ। আপুনি এপটো ডাউনলোড কৰি ল'ব ডিছক্ৰিপশ্যনৰ পৰা, ডাউনলোড কৰি আপোনাৰ প্ৰচেছবোৰ কমপ্লিট কৰি ল'ব আৰু প্ৰচেছবোৰ কমপ্লিট হোৱাৰ পাছত আপুনি এই এপত চাব আপোনাৰ লেভেলৰ বা আপোনাৰ পচন্দমতো কোনো জব আছে নে নাই। যদি আপোনাৰ পচন্দৰ কোনো জব আছে তেনেহ'লে আপুনি চিম্পলি এটা টেপ কৰিব এপ্লাইত, আৰু এপ্লাইত ক্লিক কৰাৰ লগে লগে আপোনাৰ এপ্লাই হৈ যাব। আৰু তাৰপিছত ইমেইল আহিব, কেতিয়া আপোনাৰ ইণ্টাৰেষ্ট দেখুৱাৰ বাবে থেংক ইউ, এনেকুৱা কিবা এটা ইমেইল আহিব। তাৰপিছত আপোনাক মাতা হ'ব ইণ্টাৰভিউৰ কাৰণে। তো আজিৰ ভিডিঅ' ইমানলৈকেই। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।